Alright, so hey guys, welcome everybody. I am Arif choudhury back today again the new video baby. Okay, so guys, to আপোনালোকে আজি ভাবিছে যে মই কিয় ভিডিওটো পুৰা দোকানৰ পৰা আৰম্ভ কৰিছো মানে আজি ভিডিওটো পুৰা দোকানৰ ওপৰতে দি মানে হাইৱে কাষতে আমাৰ এখন সৰু দোকান আছে আৰু মই ভাবিছো যে আপোনালোকক মোৰ এই ভিডিওটোৰ জৰিয়তে আমাৰ দোকানখন দেখাই দিম ভিতৰৰ পৰা দেখাই দিছো সব এইটো হৈছে পুৰা আমাৰ দোকানৰ ভিতৰটো তো বহুত বেছি আমাৰ পৰিপাটিকে ৰখা হয় বস্তুবোৰ সক এটো হৈছে আমাৰ দোকানৰ ভিতৰ তো প্ৰত্যেকটো বস্তু পাব আমাৰ দোকানখন বেছি দিন হোৱা নাই কাৰণে ইমানো বস্তু আমি আনিব পৰা নাই তো ইয়াত বঢ়িয়াকে আমি সিজিল কৰি বস্তুবিলাক থৈ দিছো সক তো ইয়াত আছে আপোনাৰ এইবোৰ পান মছলাবোৰ আছে ইয়াত বঢ়িয়াকে আৰু ইয়াত আছে সিগনেচাৰ পান মছলা মানে সব বস্তু আমি ভাগ ভাগ কৰি থৈ দিছো কাৰণ আমাৰ মা দেউতাই দিবলৈ যে অসুবিধা নহয় সেই কাৰণে আমাৰটো একো প্ৰবলেম নাই কাৰণ মা দেউতাৰ প্ৰবলেম হ'ব পাৰে সেই কাৰণে আমি ভাবিছো যে সব বস্তু ভাগ ভাগ কৰি থৈ দিও এতিয়া একো প্ৰবলেম নহব তো আৰু বাকিখিনি মই বস্তু দেখাই আছো বাকি মানে এইটো সক এফালে এডাল পুৰা বাঁহ বানি দিছো বাঁহত পুৰা অল টোটেল চিপছ লগাই দিছো বঢ়িয়াকে চিপছ লগা হৈ আছে তো সব আছে মানে লাহে লাহে বস্তু পুৰা আনি আছো দোকানখন দিয়া বেছি দিন হোৱা নাই এই কাৰণে আমি লাহে লাহে কামবোৰ কৰি আছো সব পুৰা নতুনই হৈ আছে সব বেৰ শেৰ পুৰা নতুন ইয়া টিং সিং সব নতুন হৈ আছে সব এটা কথা কি জানে দোকানত গুটকা নহলে মানে দোকানৰ মূল্য নাই এইবোৰ এই ভিতৰটো চালে আপোনালোকে বেছি ডাঙৰ নহয় দিয়ক দোকানখন কাৰণ গম পাইছে মই কলোৱে আকৌ এবাৰ কওঁ যে নতুনকে বনাইছো এতিয়া সৰুকে হ'ব তো আমি ভাবিছো যে লাহে লাহে ডাঙৰ কৰিম কি হয় যদি ওপৰালাই ভাল কৰে আমি লাহে লাহে ডাঙৰ কৰিম আপোনালোকৰ আশীৰ্বাদ তেলি আপোনালোকে ভিতৰটো চালেই এতিয়া বলক বাহিৰটো চাওঁ ফাৰ্ষ্ট দোকানৰ বাহিৰটো চাবলৈ হলে ফাৰ্ষ্ট যাম আমি চাহৰ যোনখিনি বস্তু আছে চাহৰ এয়া চাওক একদম ঘৰৰ লোকেল গৰু গাখীৰ দি আমি চাহ বনাওঁ বহুত বেছি স্পেচিয়েল হয় আমাৰ চাহ আৰু আমাৰ দোকানৰ আটাইতকৈ ফেমাছ বস্তুটো হৈছে দিয়ক চাহ মানে আমাৰ ফাদাৰে যোন কাপ চাহ বনায় সেই কাপ চাহ খালে সবৰে মুখত এটা স্মাইল আহে আৰু তৰিয়া অলপ চাহ বনোৱা হৈ আছে চাওক তো আৰু চাহৰ লগত খাবলৈ বহুতো বস্তু আছে ইয়াত কেক আছে পেটিছ আছে বিস্কুট আছে আৰু এফালে বইণ্ডেবোৰ আছে এফালেও পুৰা চিপছ লগাই দিছো দিয়ক মানুহে যে দূৰৰ পৰা দেখা পায় কাৰণ চিপছেটো মেইন কিন্তু চিপছত ইমান এটা লাভ নাই কিন্তু চিপছ নলগালে দোকানত মানে একো দেখিবলৈ শুৱনি নহয় আৰু সেইকাৰণে পুৰা চিপছ লগাই দিছো আৰু এইখনে দিয়ক পুৰা আমাৰ দোকানখন চাওক এতিয়া দূৰৰ পৰা দেখাই দিছো মই আৰু ইয়াত এটা ডাষ্টবিনো ৰাখি দিছো যে মানুহে য'তে ত'তে বস্তু পেলাই লেতেৰা নকৰক বহুত দোকানত দেখিছো যে ডাষ্টবিন নিদিয়ে মানুহে য'তে ত'তে বস্তুবোৰ পেলাই লেতেৰা কৰে আৰু ইমান শাসন কৰা স্বত্তেও চাওক না মানুহে টেবুল তামোলৰ পিক পেলাই লেতেৰা কৰিলে আৰু আমাৰ দোকানত পৰিয়াকে জিপে লগাই দিছো চাওক মোৰ দাদাৰ নামত খোলা হৈ আছে আশিক চৌধুৰী কাৰণ আজিকালি জানে জিপে নহলে একো নচলে কোনোবাই 10 টকা এডাল চিগাৰেট খাব আহিলেও জিপে ক'ত চিঞৰি থাকে আমাৰ দোকানখন যিমান পাৰো আমি চাফা কৰি ৰাখিবলৈ চেষ্টা কৰোঁ কাৰণ হাইৱে লগতে বহুত মানুহ আহে বহুত মিনিষ্টাৰো আহে আমাৰ দোকানত মানে কোন কেতিয়া কেনেকুৱা মানুহ আহি যায় কোনটো সময়ত কোনো ধৰিব নোৱাৰে সেইকাৰণে আমি ভাবিছোঁ যে এনি টাইম চাফাকৈ ৰাখিব লাগিব এনি টাইম আৰু চাফাকৈ ৰখাটো ইমান সহজ নহয় আপুনি 10 মিনিটত এই জাষ্ট চাফা কৰক আকৌ 10 মিনিটৰ পাছত আকৌ ধূলি হৈ যায় কাৰণ হাইৱে লগত বহুত বেছি ধূলি আহে এইটোৱে আমাক অশান্তি দি দিছে অ'কে চ' গাইজ তো এইটোৱে আছিল দিয়ক আজি এটা সৰু ভিডিঅ' চ' গাইজ আই হোপ টু এনজয় দিছ ভিডিঅ' মেক চিয়'ৰ ইউ ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল এণ্ড চি ইউ গাইজ ইন দ্য নেক্সট ভিডিঅ' ষ্টে বাই আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰক না মই বহুত বেছি মৰম দিছে আপোনালোকে মোৰ ভিউটো বাঢ়িছে কিন্তু ছাবস্ক্ৰাইবটো বাঢ়া নাই বহুত বেছি এইটো দুখ লাগে কিন্তু কি কৰিব চেষ্টা কৰি আছোঁ মই আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাওক আৰু ফেমবোৰত জইন কৰক আপোনালোকে কি কৰি আছে ফেমবোৰত জইন কৰক আৰু মই বহুত বেছি চেষ্টা কৰিম আপোনালোকক বঢ়িয়া ভিডিঅ' লৈ আহিবলৈ ভাল কণ্টেণ্টৰ ওপৰত ভিডিঅ' লৈ আহিবলৈ ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ প্লিজ ছাবস্ক্ৰাইব কৰক